হাই গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইজ আমাৰ আসাম পুলিচ শাৰীৰিক পৰীক্ষা যিমানে অস্ত্ৰ চাপিছে সিমানে আমাৰ বতৰ দেখিছে কেনেকুৱা বতৰ ডাৱৰীয়া হৈ আছে। তো আমি ফিল্ডত আহিছোঁ, ফিল্ডত আহি পেলাই দেখিছে ৰান অৱস্থা বেয়া, ৰান কৰিব পৰা নাই। তো আমি দেখাই আছোঁ ফিল্ডখন আমাৰ। তো আমাৰ অসম পুলিচৰ শাৰীৰিক পৰীক্ষা যিমানে অস্ত্ৰ চাপিছে সিমানে আমাৰ দেখিছে ঠাইখন কেনেকুৱা অৱস্থা। আমাৰ ফিল্ডখন এইখন হৈছে আমাৰ ফিল্ডখন দেখিছে, বানপানী উঠি গৈছে এই ফিল্ডখন কেনেকুৱা অৱস্থা এই ফিল্ডখনৰ। তো এইবোৰ ৰান কৰিব পৰা নাই, দেখিছে ফিল্ডখন কেনেকুৱা পানী ভৰি পৰিছে। আৰু এইখন হৈছে আমাৰ ৰাণ ট্ৰেক। ইয়াতে মানে 200 মিটাৰ আছে ইয়াতে ৰাণৰ ট্ৰেক। 200 মিটাৰ ৰানিং কৰিব লাগিব। তো 200 মিটাৰ আমাৰ 32 হ'বলৈ হ'লে মানে ইয়াতে 16 পাক কমপ্লিট কৰিব লাগে। তো ইয়াতে বহুত টান হয় 16 পাক কমপ্লিট কৰিবলৈ। তো মই ৰান কৰিব পৰা নাই, বহুত বৰষুণ, বহুত পানী দেখিছে মানে ৰান কৰিব অহাৰ কাৰণে বহুত তেনেকৈ আছে। আৰু সদায় যদি এনেকুৱা দেখিছে এনেকুৱা পৰিস্থিতি আমাৰ যোৱাবাৰো এনেকুৱা মানে বানৰ কাৰণে বহুত শাৰীৰিক পৰীক্ষাটো পিছুৱাই দিয়া হয়। তো এইবাৰো যদি সেনেকৈ মানে বৰষুণ আহি থাকে তো আমাৰ আৰু শাৰীৰিক পৰীক্ষা বহুত পাছুৱাই যাব পাৰে। কাৰণ দেখিছে কেনেকুৱা এনেকুৱা বানত কেনেকুৱা হ'ব। ফিল্ড দেখিছে, ফিল্ডত কেনেকুৱা ডাঙৰ এখন পানীৰ মানে থোক হৈ আছে পানী যেনেকৈ, আৰু কিছুমান জেগাতো বানপানী হৈছে। তো কেনেকৈ সিহঁতে ফিজিকেল প্ৰিপাৰেশ্যন কৰিব, কেনেকৈ ইণ্টাৰভিউ পাতিব। তো আকৌ চাগে পিছুৱাব লাগিব এনেকুৱা এটা পৰিস্থিতি। আৰু এনেকুৱা ভয় পৰিস্থিতি আমি ফেচ কৰি আহিছোঁ বহুতো আগত। তো সেইকাৰণে কৈছোঁ মানে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে কিছুমান গুড প্ৰিপাৰেশ্যন কৰক, কিছুমান মানে পালে ঘৰত নিজকে প্ৰেক্টিছ কৰি থাকক। যদি এনেকুৱা ফিল্ডত যদি পানী উঠি থাকে বা পানী ভৰি থাকে তো আপোনালোকে কেনেকৈ ৰান কৰিব। তো ৰান কৰিব লাগিব, কিবা ৰ'দ ৰান কৰক বা নহয় বা ঘৰত অকণমান প্ৰেক্টিছ কৰক। নহ'লে আপুনি যিমানখিনি কষ্ট কৰিছিলে সিমানখিনি কষ্ট এনেই যাব চাগে। আৰু বৰষুণটো এৰিলে ভাল আছিল, কাৰণ বৰষুণ মানে আমাৰ প্ৰিপাৰেশ্যন কৰিব লাগে। যদি আমাৰ সময় আহি গৈছে, যদি আমি প্ৰিপাৰেশ্যন কৰিব নোৱাৰোঁ তো আমাৰ বহুত সেই কষ্ট যিমানখিনি কৰিছিলোঁ সিমানখিনি কষ্ট এনেই যাব। তো ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আমাৰ বৰষুণ এৰাই দিয়ক, বৰষুণ আমাৰ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ মই যিমানখিনি পাৰোঁ আপোনালোকক এনেকুৱা ভিডিঅ' এনেকুৱা ভিলেজ ব্লগ কিছুমান দিবলৈ চেষ্টা কৰোঁ। তো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ।